জীৱনৰ প্ৰস্তুতি আমি ভয় নোহোৱাকৈ গ্ৰহণ নকৰালৈকে সম্পূৰ্ণ নহয়। আগবাঢ়ি যাবলৈ আগতকৈ অধিক কষ্ট কৰিব লাগিব। সফলতাৰ বাবে সফলতাতকৈ অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। যেতিয়া আপুনি আপোনাৰ মনটো কিবা এটাৰ ওপৰত ৰাখে আৰু সেইটো বিচাৰে, তেতিয়া সমগ্ৰ বিশ্বই আপোনাক সেইটো লাভ কৰাত সহায় কৰে। আমি আমাৰ জীৱনত সেই গন্তব্যস্থানত উপনীত হ'ব পাৰোঁ, যাৰ বাবে আমি আমাৰ জীৱনটো ৰাখিছোঁ। বিফলতাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ'ল নিজৰ আচৰণত ধৈৰ্য ধৰি ৰখা। মৰমৰ বস্তুবোৰ পৰিত্যাগ কৰি সফলতা লাভ কৰক। সপোনৰ পিছত দৌৰিলে সফলতা আপোনাৰ ওচৰলৈ আহে। সময় আমাৰ জীৱনত বহুমূলীয়া, অপচয় হ'বলৈ নিদিব। যাৰ দৃঢ়তা আছে তেওঁৰ সফলতাও আছে। বিশ্বাস হৈছে সেই শক্তি যিয়ে আমাক অসুবিধাৰ সৈতে যুঁজিবলৈ শক্তি দিয়ে। হাৰ মনাৰ আগতে যেতিয়া আমি বাৰে বাৰে কৰা পদক্ষেপবোৰৰ কথা ভাবোঁ, তেতিয়া জয় আমাৰ। জীৱন যাত্ৰাত আগুৱাই যোৱাৰ সময় সদায় থাকে। অতীতে একো কৰিব নোৱাৰে, পৰৱৰ্তী পদক্ষেপ সম্ভৱ। সপোন নাই, সংকল্পহে। এই সংকল্পসমূহ পূৰণৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। পৃথিৱীৰ লগত কণ্ঠ নবহালে পৃথিৱীয়ে আমাৰ কথা নুশুনিব। আমাৰ চিন্তাধাৰাই আমাৰ জয়ৰ মূল। আমি যদি বিজয়ী বুলি ভাবোঁ তেন্তে আমি জয়ী হওঁ। জীৱনত সফল হ'বলৈ হ'লে আমি সুযোগবোৰক চিনি পাবলৈ আৰু সেইবোৰক ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। সফলতাৰ আটাইতকৈ ডাঙৰ ৰহস্য হ'ল আপুনি নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰি থাকে। জীৱনত সফল হ'বলৈ আমি আমাৰ কৰ্মৰ জবাবদিহিতা ল'ব লাগিব।